হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি হৈছে কাতি বিহু, গতিকে সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। আৰু আজিৰ ভিডিঅ'টোত মই কাতি বিহুৰ দিনা কি কৰিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বিহু বুলি পুৱাৰ আহাৰ জলপানে খাইছিলোঁ। বিহু বুলিলে জলপান খোৱাৰ মজাই বেলেগ। আৰু তাৰপিছত এনেদৰে চাউল অকণমান মায়ে ৰাতিপুৱাই তিয়াই থৈছিল, তাকে মই মিক্সিত গুড়া কৰি দি আছিলোঁ আৰু মায়ে সিফালে চালি আছিল। কাতি বিহুটো কঙালীয়ে, সেইকাৰণে বেছি আয়োজনো কৰা নাই, কিন্তু চিম্পুলকৈ গধূলি চাহৰ লগত খাবলৈ অকণমান চাউলৰ গুড়ি কৰি আছিল, তাৰে কিবা এবিধ পিঠা বনোৱা হ'ব। সেইখিনি কৰি উঠি মই সোনকালে ভাতত লাগিলোঁ। আৰু এয়া হৈছে দোৰোণ শাকৰ সৈতে মাছৰ মূৰ, আৰু এইফালে হৈছে ফুলকবি, আলু, বিলাহীৰ সৈতে ভাঙন মাছৰ আঞ্জা। গতিকে আমাৰ দুপৰীয়াৰ সাজত আছিল আজি কাচকল ভাজি, দোৰোণ শাকৰ সৈতে মাছৰ মূৰ, ভাঙন মাছ, ফুলকবি, আলু, বিলাহীৰ সৈতে। আৰু আজি দুপৰীয়াৰ সাজ আমাৰ এনেদৰেই গ'ল। আৰু দুপৰীয়া খাই লৈ অকণমান ৰেষ্ট লোৱাৰ পিছত এয়া আমাৰ তুলসী এডাল সৰুকৈ হৈয়ে আছে, দেউতাই মাটি কাটি আনি দিলে, আৰু মই এতিয়া তাৰে তলতে সৰুকৈ এটা ঢিপ বনাই ল'ম, যাতে গধূলি চাকি ইয়াৰে তলত দিব পাৰোঁ। আৰু কাতি বিহু বুলি ক'লেতো তুলসীৰ তলত চাকি দিয়াটোৱে মেইন, গতিকে ধুনীয়াকৈ এটা সৰুকৈ ঢিপ বনাই ল'লোঁ, যাতে ইয়াতে ধুনীয়াকৈ গধূলি চাকি জ্বলাব পাৰোঁ। আৰু আমাৰ চোতালৰ এইখিনি ঠাই চাওকচোন, চাৰিওফালে কেৱল তুলসীৰেই ভৰপূৰ। আৰু গধূলি যিহেতু প্ৰসাদ আগবঢ়াব লাগিব, তাৰ কাৰণে দেউতাই এয়া কলপাত কাটি দি আছে। আৰু মোৰ কাম হৈছে এইবোৰ কলপাত ধুনীয়াকৈ চাফা কৰি ধোৱাটো। তাৰপিছত এয়া গধূলি ঠিক লাগিবৰে হ'ল, আৰু আমাৰ প্ৰসাদৰ এয়া আয়োজন আৰম্ভ হৈ গৈছে। কাৰণ এইবোৰ কৰা মিলাটো কিছু সময় লাগে। আৰু এয়া হৈছে মুগ তিয়াই থোৱা, যিটো আজি আমাৰ প্ৰসাদত ব্যৱহাৰ হ'ব। আৰু এয়া মায়ে প্ৰসাদখিনি আয়োজন কৰাত লাগি গৈছে, আৰু ময়ো ভাবিলোঁ অকণমান হেল্প কৰি দিওঁ, কাৰণ গধূলি হ'বৰে হৈছে, চাকি বন্তি জ্বলাবৰো হ'বয়ে। গতিকে সোনকালে মায়ে ময়ে মিলি এইখিনি কাম কৰি লৈছিলোঁ। আৰু কাতি বিহু বুলি তেনেকুৱা বিশেষ একো আয়োজনটো নাথাকেই, ধৰক পিঠা পনা বাকী কেইটা বিহুত যেনেদৰে থাকে, কিন্তু এই বিহুখনত আৰু প্ৰসাদখনেই মেইন, গতিকে প্ৰসাদখনেই ধুনীয়াকৈ আগবঢ়াম বুলি মায়ে ময়ে লাগি গৈছোঁ। আৰু মায়ে মগুখিনি ধুই আনি থৈছে ধুনীয়াকৈ, মই জাষ্ট উৎকলমখিনি মানে কল, আপেল, কমলা এইখিনিহে কাটি সোনকালে ৰেডি কৰি দি আছোঁ। আৰু আমাৰ উৎকলমখিনি কাটিও হৈ গ'ল। এয়া মায়ে ধুনীয়াকৈ বটা এখনত এখন ঠগি আৰু তাৰপিছত খৰাহীখনত এখন ঠগি ৰেডি কৰিছে, কাৰণ বটাখন দিব আমাৰ নামঘৰত আৰু খৰাহীত থকাখন দিব তুলসীৰ তলত, মানে আমাৰ ইয়াতে ৰাইজ আহিব বোলে এইবাৰ, গতিকে সেইখন ৰাইজৰ কাৰণে।
আৰু এনেদৰে ঠগি আগবঢ়ালে ধুনীয়াকৈ ঠগিখন ফলে মূলে সজাই দিব পাৰিলেহে ভাল লাগে। আৰু এয়া মায়ে ঠগি আগবঢ়াবলৈ যো-জা কৰিছে। নামঘৰত চাকি ধূপ জ্বলাই আছে। আৰু বাকী কেইগছ চাকিৰ এগছ দিলে তুলসীৰ তলত, কাৰণ তুলসীৰ তলত চাকি দিয়াটোৱে কাতি বিহুৰ বিশেষ পৰম্পৰা। আৰু বাকী চাকি কেইগছ মই নামঘৰৰ দুৱাৰমুখত দুগছ আৰু ঘৰৰ দুৱাৰমুখত দুগছ আৰু ঘৰৰ পিছফালেও এগছ আগবঢ়াই থৈ আহিলোঁ। খেতি পথাৰ মানুহবিলাকেতো আজি পথাৰতেই চাকি জ্বলায়, আকাশবাতি জ্বলায় বহুতে, কিন্তু আমাৰ যিহেতু পথাৰ নাই সেইকাৰণে ঘৰৰ দুৱাৰমুখতে আৰু তুলসীৰ তলতেই চাকি জ্বলালোঁ। আৰু এয়া মায়ে তুলসীৰ তলত শৰাই আগবঢ়াইছে আৰু নামঘৰতো এখন শৰাই আগবঢ়ালে। আৰু এইখিনি কৰোঁতে গধূলি হৈয়ে গৈছিল, দেউতাৰ নামঘৰত যাবলৈও সময় হৈছিল। গতিকে মই কাতি বিহুৰ পৰম্পৰা যিহেতু প্ৰতি বছৰে হালধি দিয়া খোলা চাপৰি পিঠা বনাওঁ, সেইকাৰণে সোনকালে দৌৰা দৌৰিকৈ এইখিনি বনাই ল'লোঁ। আৰু এইখন পিঠাত কেৱল চাউলৰ গুড়ি, নিমখ আৰু অকণমান হালধি দিয়া হয়, সেইকাৰণে পিঠাখনৰ কালাৰটো হালধীয়া টাইপৰ হৈছে। বাকী খোলা চাপৰিৰ পিঠাৰ নিচিনা একেই হয়। এই সময়ত যিহেতু খেতিয়কৰ খেতি কৰি শেষ হয় আৰু তেওঁলোকৰ খেতি কৰা ভাগৰ দেহত থাকেই, সেইকাৰণে এইবিধ পিঠাত হালধি দি খোৱালে তেওঁলোকৰ সেই ভাগৰ নাইকিয়া হয় বুলি পৰম্পৰা আছে। গতিকে আজিৰ দিনত এনেকৈ হালধি পিঠা বনোৱা হয়। গতিকে আমিও কাতি বিহু বুলি গধূলিৰ চাহকাপ এনেদৰে পিঠাৰে খালোঁ। আৰু কিছু সময় পিছতে গাঁৱৰ ৰাইজে খোল তাল লৈ নাম গাবলৈ ঘৰলৈ আহিলে। আৰু আমি বতাত তেওঁলোকক তামোল পাণ আৰু পইচা দি সেৱা জনালোঁ। তাৰপিছত আমি তেওঁলোকক ঠগিভাগ আগবঢ়ালোঁ আৰু তেওঁলোকে সেইখিনি কিছু অংশ লৈ গ'ল আৰু তেওঁলোকৰ ফালৰ পৰাও আশীৰ্বাদ হিচাপে কিছু অংশ আমাক দি গ'ল। তাৰপিছত আমি পতা ঠগিখনতো আমি সেৱা জনাই আমি আমাৰ কাতি বিহুৰ প্ৰসাদ গ্ৰহণ কৰিলোঁ। আৰু কাতি বিহুৰ দিনাখন দেখুৱাবলগীয়া মোৰ এইখিনিয়ে আছিল। আমি আমাৰ কাতি বিহু এনেদৰে সৰুকৈয়ে পালন কৰিলোঁ। আপোনালোকৰ কাতি বিহুনো কেনেকুৱা গ'ল জনাবচোন। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গতিকে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে ধন্যবাদ।